পশুপালন এটা আৱাস। পশুপালন, যাক পশুপালন বুলিও কোৱা হয়, খাদ্য, শ্ৰম আৰু অন্যান্য সম্পদ যেনে গাখীৰ, উল, চামৰাৰ বাবে পশু প্ৰজনন আৰু পালনৰ প্ৰথা হাজাৰ হাজাৰ বছৰ ধৰি ই মানৱ সভ্যতাৰ এক মূল অংশ হৈ আহিছে। খাদ্য সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন আৰু সাংস্কৃতিক পদ্ধতিত অৰিহণা যোগাই আহিছে। কিন্তু পশুপালনৰ আধুনিক পদ্ধতিয়ে পৰিৱেশ, নৈতিক আৰু স্বাস্থ্যজনিত চিন্তাৰ সৃষ্টি কৰিছে, যাৰ বাবে মনোযোগ দিয়াৰ প্ৰয়োজন। পশুপালনৰ প্ৰকাৰ: শিল্প কৃষি, ঔদ্যোগিক কৃষি বা নিবিড় কৃষিয়ে উৎপাদন সৰ্বাধিক কৰাত গুৰুত্ব আৰোপ কৰে। মাংস, কণী আৰু গাখীৰ দক্ষতাৰে উৎপাদন কৰিবলৈ জীৱ-জন্তুবোৰক আবদ্ধ স্থানত ৰখা হয়, যাক ঘনীভূত পশু খাদ্য অপাৰেচন বুলি জনা যায়। এই ব্যৱস্থা অৰ্থনৈতিকভাৱে উপকাৰী হ'লেও ই প্ৰায়ে পশুৰ কল্যাণ আৰু পৰিৱেশৰ চিন্তাৰ সৃষ্টি কৰে। পশুপালন আৰু বিস্তৃত কৃষি: এই পদ্ধতিত জীৱ-জন্তুৱে প্ৰাকৃতিক চৰণীয়া পথাৰত চৰাব পাৰে। গ্ৰাম্য অঞ্চল আৰু প্ৰচুৰ মাটি থকা অঞ্চলত ই অধিক দেখা যায়, যেনে আমেৰিকাত গৰু-ম'হ পালন। পশুপালন পালনে পৰিৱেশৰ ওপৰত কম প্ৰভাৱ পেলোৱাৰ প্ৰৱণতা থাকে আৰু ই পশু কল্যাণক অধিক ফলপ্ৰসূভাৱে সমৰ্থন কৰে। জৈৱিক আৰু মুক্ত পৰিসৰৰ কৃষি: জৈৱিক কৃষিয়ে কৃত্ৰিম ৰাসায়নিক পদাৰ্থ পৰিহাৰ কৰি পশুধনৰ বাবে প্ৰাকৃতিক খাদ্যৰ প্ৰসাৰ ঘটায়। আনহাতে মুক্তভাৱে পালন কৰিলে জীৱ-জন্তুৱে মুক্তভাৱে ঘূৰি ফুৰিব পাৰে। এই পদ্ধতিসমূহে নৈতিকভাৱে উৎপাদিত খাদ্যৰ গ্ৰাহকৰ চাহিদা পূৰণ কৰে আৰু উচ্চ পশু কল্যাণৰ মানদণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জীৱিকাৰ বাবে কৃষি: উন্নয়নশীল অঞ্চলত ক্ষুদ্ৰ কৃষকে নিজৰ খাদ্যৰ প্ৰয়োজন পূৰণ কৰিবলৈ বা স্থানীয় বজাৰত বিক্ৰী কৰিবলৈ পশুধন পালন কৰে। ই প্ৰায়ে কম ইনপুটযুক্ত যদিও গ্ৰাম্য অৰ্থনীতিৰ বাবে অতি প্ৰয়োজনীয়। পৰিৱেশৰ প্ৰভাৱ: বিশেষকৈ ঔদ্যোগিক ব্যৱস্থাত পশুপালনৰ পৰিৱেশগত পৰিণতি উল্লেখযোগ্য। সেউজগৃহ গেছ নিৰ্গমন: জলবায়ু পৰিৱৰ্তনত পশুপালন এক প্ৰধান অৰিহণা। গৰু-ম'হৰ দৰে ৰুমিনেণ্ট প্ৰাণীৰ পৰা মিথেন আৰু গোবৰ আৰু সাৰৰ পৰা নাইট্ৰাছ অক্সাইডৰ নিৰ্গমনে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগায়। বনাঞ্চল ধ্বংস আৰু ভূমি ব্যৱহাৰ: চৰণীয়া পথাৰ সৃষ্টি কৰিবলৈ বা খাদ্যশস্যৰ খেতি কৰিবলৈ বৃহৎ অঞ্চলৰ বনাঞ্চল পৰিষ্কাৰ কৰা হয়। এই বনাঞ্চল ধ্বংসৰ ফলত জৈৱ বৈচিত্ৰ্য হ্ৰাস পায় আৰু বাসস্থানৰ ক্ষতি ত্বৰান্বিত হয়। পানীৰ ব্যৱহাৰ আৰু প্ৰদূষণ: পশুপালনত খোৱা আৰু খাদ্য উৎপাদনৰ বাবে বিপুল পৰিমাণৰ পানী ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও পামৰ পৰা ওলোৱা আৱৰ্জনাবোৰে নদী আৰু হ্ৰদ প্ৰদূষিত কৰিব পাৰে, যাৰ ফলত শৈবাল ফুলৰ দৰে ক্ষতিকাৰক পৰিৱেশ প্ৰভাৱৰ সৃষ্টি হয়। পশু কল্যাণৰ চিন্তা: ঔদ্যোগিক কৃষি পদ্ধতিত প্ৰায়ে জীৱ-জন্তুৰ মংগলৰ ওপৰত দক্ষতাক অগ্ৰাধিকাৰ দিয়া হয়। সাধাৰণ চিন্তাৰ বিষয়সমূহৰ ভিতৰত সৰু ঠাইত আবদ্ধ হৈ থকা, অতিমাত্ৰা ভিৰ আৰু নিষিদ্ধ প্ৰাকৃতিক আচৰণ আদি অন্তৰ্ভুক্ত। বৃদ্ধিৰ বাবে এণ্টিবায়টিক আৰু হৰম'নৰ ব্যৱহাৰ পশুৰ স্বাস্থ্যৰ অধিক ক্ষতি কৰিব পাৰে আৰু নৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। উন্নত কল্যাণৰ পোষকতাৰ ফলত মুক্ত ৰেঞ্জ আৰু জৈৱিকৰ দৰে লেবেল গ্ৰহণ কৰা হৈছে, যাৰ লক্ষ্য হৈছে জীৱ-জন্তুৰ উন্নত ব্যৱহাৰ নিশ্চিত কৰা। অৰ্থনৈতিক আৰু সাংস্কৃতিক গুৰুত্ব: পশুপালনে বিশ্ব অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কৰ্মসংস্থাপন, খাদ্য, কেঁচামালৰ যোগান ধৰে। পশুধনৰ সামগ্ৰী যেনে মাংস, গাখীৰ, কণী বহু সংস্কৃতিৰ খাদ্যৰ মূল খাদ্য, আৰু উদ্যোগটোৱে খাদ্য উৎপাদন
খাদ্য প্ৰক্ৰিয়াকৰণ আৰু পশু চিকিৎসা সেৱাৰ দৰে আনুষংগিক খণ্ডক সমৰ্থন কৰে। ইয়াৰ উপৰিও বিভিন্ন সমাজত পশুপালন সাংস্কৃতিক পৰম্পৰা আৰু ধৰ্মীয় পদ্ধতিৰ অবিচ্ছেদ্য অংগ হৈয়েই আছে। মানৱ স্বাস্থ্যৰ প্ৰভাৱ। পুষ্টি। পশুজাতীয় সামগ্ৰীত মানুহৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য প্ৰটিন, ভিটামিন, খনিজ পদাৰ্থৰ সমৃদ্ধ উৎস। কিন্তু ৰঙা আৰু প্ৰচেছত মাংস অত্যধিক সেৱনৰ ফলত হৃদৰোগ আৰু কিছুমান বিশেষ কৰ্কট ৰোগৰ সম্পৰ্ক আছে। জোনোটিক ৰোগ। নিবিড় খেতি কৰিলে এভিয়ান ইনফ্লুৱেঞ্জা আৰু স্বাইন ফ্লুৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়, যিবোৰ জীৱ-জন্তুৰ পৰা মানুহলৈ বিয়পিব পাৰে। এনে প্ৰাদুৰ্ভাৱে জনস্বাস্থ্যৰ বাবে যথেষ্ট বিপদৰ সৃষ্টি কৰে। এণ্টিবায়'টিক অৰ্থাৎ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি। পশুপালনত এণ্টিবায়'টিকৰ অতিমাত্ৰা ব্যৱহাৰে এণ্টিবায়'টিক প্ৰতিৰোধী বেক্টেৰিয়াৰ উত্থানত অৰিহণা যোগায়, যাৰ ফলত মানৱ স্বাস্থ্য সেৱা ব্যৱস্থাৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি হয়। প্ৰযুক্তিগত উন্নতি আৰু বহনক্ষম পদ্ধতি। আধুনিক প্ৰযুক্তিয়ে পশুপালনক ইয়াৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ পুনৰ গঠন কৰিছে। নিখুঁত কৃষি। সেন্সৰ আৰু তথ্য বিশ্লেষণৰ দৰে সঁজুলিয়ে পশুৰ স্বাস্থ্য নিৰীক্ষণ কৰাত সহায় কৰে, আৱৰ্জনা হ্ৰাস কৰে আৰু দক্ষতা বৃদ্ধি কৰে। বহনক্ষম কৃষি কৌশল। ঘূৰণীয়া চৰণীয়া পথাৰ, উন্নত গোবৰ ব্যৱস্থাপনা আৰু সংহত শস্য পশুধন ব্যৱস্থাৰ দৰে পদ্ধতিয়ে পৰিৱেশৰ প্ৰভাৱ কম কৰে। বিকল্প প্ৰটিন। লেবত উৎপাদিত মাংস আৰু উদ্ভিদ ভিত্তিক প্ৰটিনৰ উদ্ভাৱনে পৰম্পৰাগত পশুজাত সামগ্ৰীৰ বহনক্ষম বিকল্প আগবঢ়ায়। পশুপালনৰ ভৱিষ্যত। পৰিৱেশ, নৈতিক আৰু স্বাস্থ্যজনিত চিন্তাৰ সমাধানৰ বাবে পশুপালনৰ ভৱিষ্যতে বহনক্ষমতা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিব লাগিব। মূল কৌশলসমূহৰ ভিতৰত আছে সেউজগৃহ গেছ নিৰ্গমন হ্ৰাস কৰা, পশুৰ কল্যাণ উন্নত কৰা আৰু নৈতিক উৎপাদন পদ্ধতিৰ প্ৰসাৰ। এই পৰিৱৰ্তনসমূহক আগুৱাই নিয়াত গ্ৰাহক সজাগতা আৰু চৰকাৰী নিয়মসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।